Hello everyone, welcome back to my channel. মনমতে সকলোকে মোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাই আজি পাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু এয়া টগৰ ফুলৰ ফুলা বতৰ কপৌ ফুল ফুলাৰ বতৰ নহয় জানো আৰু যেহেতু বহাগ পালেহি আৰু দুদিন আছে মাত্ৰ মাজত আৰু আমাৰ ইফালে সমানে ফুলিছে এয়া গোলাপ ইমান ধুনীয়াকে ফুলিছে নহয় গোলাপখিনি মানে ক'বলৈ নোৱাৰি আৰু ইমান ধুনীয়া লাগে ৰাতিপুৱাই গোলাপ সোপা দেখিলে সঁচাকৈ মনটো ভাল লাগি যায় আৰু দিনটো ভ্লগ এটা লৈ আহিছোঁ কি কৰিম নকৰিম বিহুৰ কাৰণে কি ধৰণে আয়োজন কৰিছোঁ বিহুলৈ কি ধৰণে সাজু হৈছোঁ সকলোখিনি দেখুৱা প্ৰথমে এয়া ঘৰৰ সকলো পৰ্দা এই ধৰণে উলিয়াই ল'লোঁ আৰু ধুম এতিয়া ৰ'দত দিম যিহেতু আজি বহুত দিনৰ মোৰ ৰ'দ দিছে আৰু বহুত কেইদিন মানে বৰষুণ দি আছিলেতো তেতিয়া মানে কাপোৰবোৰ ধুব নোৱাৰিছিলোঁ চব ৰুম এতিয়া এয়া দেখিছে পৰ্দা ওলাইছোঁ সব ধুব লাগিব ৰুমবিলাকৰ পৰ্দা সব উলিয়ালোঁ আৰু এতিয়া বোলক আমি সব ধুমগৈ আৰু এইখিনি দেখিছে নহয় ইমান দম কাপোৰ একেদিনাই গোটেই সোপা ধুব লৈছোঁ মানে কি কৰিম আৰু কেনেকৈ শেষ কৰিম গোটেই ঘৰটো চব না পুৰা বিচনা পৰ্দা এটা ৰুমতে নাই চব পৰ্দা খুলি খালি লৈ এতিয়া গোটেই পৰ্দা সোপা আমি ধুম আৰু ধুই পেলাই যিহেতু বিহু পাইছেহি আৰু বেছিদিন নাই বিহুলৈ আৰু এইফালে আমাৰ পাৰকেইটা ইমান ধুনীয়াকৈ আছে নহয় চাউল তাউল দি দিলে চব খাই দিয়ে শেষ কৰি দিয়ে দেই পাৰকেইটাই আৰু এইফালে এগৰাকীক চাউল চালিবলৈ বুলি দিছোঁ চাউলত বহুত ধান আহিছে মই নোৱাৰোঁ এই চালনি মাৰিবৰ কাৰণে আৰু এতিয়া চালনি মাৰিছে তাই আৰু এইফালে হাজবেণ্ডেও আমাৰ ঘৰৰ গোটেই কাম কৰিছে যিহেতু আজি বন্ধৰ বাৰ হয় ছানডে দেওবাৰ এতিয়া ঘৰতে আছে আৰু যিহেতু ঘৰ থকাৰ কাৰণে গোটেই বাৰীখন আজি চফা কৰিছে দাংবডি লগাই আছে এইবিলাক দাংবডিৰ কাৰণে এয়া ডিজাইন দি দিছে দাংবডিবোৰ পকাবৰ কাৰণে দাংবডি আছে আৰু জেংটো দি দিছে লগাবৰ কাৰণে অকণমান ভিডিঅ' কৰি দেখালোঁ ঘৰৰ খেতি শাকৰ খেতি কি ধৰণে কৰিছোঁ আৰু এইফালে আমি মাংস বনাই আছোঁ ভাতটো খাব লাগিব যিহেতু দুপৰীয়া মাংসখিনি হৈ আছে জুইতে বনাইছোঁ আৰু এইফালে এয়া পোলাও বনাইছোঁ আজি পোলাও আৰু মাংস খাবলৈ দিব যিহেতু এগৰাকী আহিছে চাউল চালিবলৈ আৰু তেওঁৰ লগত আমি পোলাও ধুনীয়া হৈছে এবাৰ খাবলৈ চব এখন পাতি লৈছোঁ আৰু খাই লওঁ আৰু দেই আজিকাল আৰু মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ কাপোৰটো চেটটা বুজি পাইছিলোঁ যিটো আলহী আহিব আৰু কাপোৰটো চেট আৰু কি বনাইছোঁ সকলোখিনি এয়া খুৰমা মই ৰেচিপিটো দিব নহয় কাৰণ সকলো ধুনীয়া দি হৈছে সকলোফালে ধুনীয়া হৈছে আৰু এয়া তেনেকুৱা দেখি পেলাই ধুনীয়া হৈছে বা খুৰমাকেইটা খাবলৈ হৈছে আৰু ইয়াৰ খুৰমা এইফালে হৈছে মিঠৈ আৰু যিহেতু গুড়বোৰ বগা সেইকাৰণে মিঠৈটো বগা হৈছে আৰু এইবাৰ বাদাম সকলোখিনি দিয়া দেখিবলৈ মিঠৈখিনি ধুনীয়া লাগিছে খাবলৈ ভাল লাগিব বুলি ভাবিছোঁ খোৱা নাই বাৰু এতিয়ালৈকে আৰু এতিয়া আমি অকণমান এফালে যাওঁ ক'লৈ যাওঁ সকলোখিনি ভিডিঅ'টো নেক্সট ভিডিঅ' আহি আছে চাই থাকিব টাটা বাই বাই